আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়োলেণ্ড ইউনিভাৰ্চিটি সন্মুখত আমি এই ব্লেক বেজ মুখত বান্ধি আমি আজি প্ৰতিবাদ ৰাখিছোঁ। কিয়নো বহুত দুৰ্ভাগ্যজনক যে আমাৰ অসমৰ আজি অনাৰেবল গভৰ্ণৰ আৰু চেঞ্চেলৰ চাহাবে যি প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ বিৰুদ্ধে আসামৰ যি ভিজিলেন্স আৰু CM স্পেচিয়েল ভিজিলেন্সৰ দ্বাৰা যি কাৰাপশ্যনত লিপ্ত থকা প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক আমি ৰিমুভ কৰিব লাগে, আঁতৰাব লাগে VCৰ পদৰ পৰা, ভাইচ চেঞ্চেলৰ পদৰ পৰা। সেইটো আমাৰ দাবী আছে। আৰু আজি আমি দেখিবলৈ পাইছোঁ যে তেওঁ আজিৰ পৰা অফিচত বহিছে আৰু যোৱাকালিলৈকে যিহেতু প্ৰফেচাৰ পাত্ৰচাৰী ইনচাৰ্জ আছিলে, যে লিভত ৰখা যি এটা চিঠি বা যি অৰ্ডাৰ সেইখন যোৱাকালি বা আজি এক্সপায়াৰ হৈ গ'ল আৰু আজি প্ৰফেচাৰ লাইছাম লাড্ডু সিঙে অফিচ কৰিছে। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা অনাৰেবল চেঞ্চেলৰ আৰু অসমৰ গভৰ্ণৰ চাহাবক আমি সেইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে তেওঁ আজি এই এটা বড়োলেণ্ড অঞ্চলত আৰু BTRত আৰু এই আমাৰ লোৱাৰ আছামত একমাত্ৰ যি ইউনিভাৰ্চিটি আৰু এই ইউনিভাৰ্চিটিখনত মান মৰ্যাদা সন্মান ৰক্ষা কৰিবৰ কাৰণে আজি চেঞ্চেলৰ চাহাবে ইয়াৰ আগভাগ ল'ব লাগে। কিয়নো আজি এজন ডাইৰেক্টৰ অফ ভিজিলেন্স আৰু CM স্পেচিয়েল ভিজিলেন্সৰ দ্বাৰা গিল্টি হৈ থকা আৰু এৰেষ্ট হোৱাৰ পাছত এণ্টিচিপেটৰী বেল লৈ আজি তেওঁ অফিচত বা এই কাম কাজত লিপ্ত হৈ আছে। তো ইয়াৰ কাৰণে তেনেধৰণে যদি এজন খাৰাপ ব্যক্তিয়ে যদি আজি এজন আমাৰ মান সন্মানৰ এই লোৱাৰ আছামৰ একমাত্ৰ যদি ইউনিভাৰ্চিটিখনত যদি মুৰব্বী হৈ থাকে, সেইটো আমাৰ কাৰণে লজ্জাজনক। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই অনাৰেবল গভৰ্ণৰ চাহাব আৰু চেঞ্চেলৰ চাহাবক আমি অনুৰোধ কৰিছোঁ যে তেওঁ অতি সোনকালে ইয়াত ইণ্টাৰাপ্ট কৰিব লাগে আৰু চেঞ্চেলৰ চাহাবক ইয়াৰ পৰা ভাইচ চেঞ্চেলৰক ইয়াৰ পৰা আঁতৰাব লাগে আৰু আমাক নতুন যে VC নিয়োগ কৰিব লাগে সেইটো অতি সোনকালে কৰিব লাগে। আৰু আজি আমি অনুৰোধ কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমি অসম চৰকাৰক অনুৰোধ কৰিম যাতে অতি সোনকালে এইখিনি যি সমস্যা আৰু যে আমি যে শিক্ষা অনুষ্ঠানত আৰু এই বড়োলেণ্ড অঞ্চলত যি এটা মান সন্মানৰ যি শিক্ষা অনুষ্ঠান সেইটো যাতে আমাৰ সন্মানটো বাচায় আৰু এই অঞ্চলত যাতে উন্নত শিক্ষাৰ যি ব্যৱস্থা আজিৰ পৰা আৰু যোৱাকালিৰ পৰা আৰু এই 16 তাৰিখৰ পৰা 11 তাৰিখৰ পৰা ইয়াত যিটো একাডেমিক ছেশ্যন অলৰেডি ষ্টাৰ্ট হ'ল। আমি সকলোৱে জানো যে ইউনিভাৰ্চিটিত আমাৰ যি পঢ়া শুনা আৰু যি শিক্ষা দীক্ষা ৰিচাৰ্চ এইবিলাক বন্ধ হ'ব নালাগে। তথাপিও আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা খাৰাপ ব্যক্তিক আমাক নালাগে আৰু আজি আমি কলা পৰিধান কৰি আৰু অহাকালিৰ পৰা আমাৰ বিভিন্ন জিলাত অহাকালি চিৰাং জিলাত হ'ব, য'ত এফিলেটেড কলেজ আছে তাত বহুতখিনি প্ৰটেষ্ট আমি ৰাখিম আৰু নিখিল বড়ো ছাত্ৰ সন্থাই এইটো দীৰ্ঘদিনীয়াৰ কাৰণে আমি যেতিয়ালৈকে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক ইউনিভাৰ্চিটিৰ পৰা ৰিমুভ নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। আৰু আজি আমি শুনিবলৈ পাইছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিত নাক আহি আছে, নাক ভিজিট। যিহেতু এই ইনষ্টিটিউটত আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত যদি এজন দুখিত আৰু এজন গিল্টি মানুহে যে একিউজ পাৰ্চন খাৰাপ প্ৰেক্টিছত একিউজ হোৱা যদি প্ৰফেচাৰ ইয়াত লাইছাম লাড্ডু সিঙে যদি VC পদত থাকি আজি যদি নাক ভিজিট হয় তেনেহ'লে আমাৰ এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে এইটো লজ্জাজনক হ'ব। কিয়নো এই বড়োলেণ্ড ইউনিভাৰ্চিটিত যি খাৰাপ প্ৰেক্টিছৰ কাৰণে আজি CM ভিজিলেন্স আৰু ডাইৰেক্টৰ অফ ভিজিলেন্সে দোষাৰোপ কৰা আৰু একিউজ কৰি এৰেষ্ট কৰা আৰু হাইকোৰ্টৰ পৰা বেল লোৱা যিখিনি ডকুমেণ্টেশ্যন আৰু সেইখিনি যদি বদনামটো যদি আমাৰ ইউনিভাৰ্চিটিত নাক ভিজিৰত যিহেতু যদি প্ৰকাশ হয় তেনেহ'লে আমি নাভাবোঁ যে এইখন নাক ভিজিৰৰ দ্বাৰা আমি কিবা এটা ভাল গ্ৰেড পাম বুলি। তো ইয়াৰ কাৰণে আমাৰ কাৰণে সেইটো এটা লজ্জাজনক কথা আৰু আমি অতি সোনকালে বিচাৰোঁ যে হায়াৰ এডুকেশ্যন অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াও ইয়াৰ বিষয়ে অতি সোনকালে একশ্যন ল'ব লাগে আৰু যাতে আমাৰ নাক ইনস্পেকশ্যন বড়োলেণ্ড ইউনিভাৰ্চিটিত উইদাউট প্ৰফেচাৰ লাইছাম লাড্ডু সিঙো হ'ব পাৰে। আমি অনুৰোধ কৰোঁ যে চেঞ্চেলৰ চাহাবক অনাৰেবল গভৰ্ণৰক যাতে তেওঁ সেইখিনি ইউনিভাৰ্চিটিত যদি নাক ভিজিৰত যদি ভাল ফলাফল দেখাব লাগে তেনেহ'লে it has to be without প্ৰফেচাৰ লাইছাম লাড্ডু সিং। কিয়নো তেওঁ একিউজ হয় অন বেল হয় আৰু তেনেকুৱা খাৰাপ ব্যক্তিয়ে যদি ইউনিভাৰ্চিটিৰ মুৰব্বী হৈ যদি নাকৰ ইনস্পেকশ্যনটো ৱেলকাম কৰে তেনেহ'লে আমাৰ কাৰণে এইটো গ্ৰহণযোগ্য নহ'ব। তো এইখিনি আমাৰ প্ৰতিবাদ।